Hello friends, welcome to my YouTube channel Pranab vlogs. To friends, আজি আমি যাম মানে এটা সৰুকে খানা খাম তো বগৰী খানা জানুৱাৰীত সকলোবোৰ দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই তো friends মোৰ লগত আছে এয়া চাওক গদা তো গদা কেনে হ'ব আজি একদম ধামাকা হ'ব তো friends এয়া চাওক গদা কি লিখা তুমি ডেকা এয়া চাওক আমাৰ লগত মানে বগৰী খাবৰ কাৰণে লৈ আহিছো এইবিলাক চাওক এয়া চাওক ইয়াত আছে মানে নিমখ তাৰপিছত এইফালে আছে বম মানে মাইক্ৰ জ্বলা তো এইখন আছে এইখন মেইন বস্তু মানে এইখন কটাৰী তো এইখন লাগিব পাৰে তো আমি ইতান যাম খাবৰ কাৰণে তো এইখিনি পেক কৰি ল ভৰাই ল চবে এইখিনি ইতান গদাই ভৰাই দিব তাৰপিছত ইতান মানে আমাক ধুনীয়া লাগিব ধুনীয়া হ'লে মানে ভাল লাগিব আৰু আমাৰ খানাটো নে কি হয় 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 চাওক আমি ধুনীয়া ল'লো কি ধুনীয়া ফ্ৰেছ ধুনীয়া একদম বঢ়িয়া একদম গোন্ধ ওলাই আছে তো ইয়াতে আমি ভৰাই ল'ম তো আমি গৈ আছোঁ ৰিটাৰ্ণ আমি ইতান বগৰী খাব যাই আছোঁ তো বগৰী খাব যোৱাৰ কাৰণে মানে এইটো দং যে আছে দংটো পাৰ হ'ব লাগিব তো ইয়াৰ মানে পিছৰ পৰা মানে বগৰী গছ পাম আৰু এঘৰ মানুহ তাতে আছে তো ইফালে যাব লাগিব আৰু ওপৰত পানী চানী পাৰ হৈ কিনি তো চাওক পূৰা আহি আছে আৰু এইটো চাওক ইয়াৰ পৰা মানে বহুত ঠাণ্ডা মানে কুলু পানী ওলায় তো খাব পাৰি ইয়াতে এইটো চাওক বম বিখ্যাত ৰাস্তা তো এইফালে যাব লাগিব আৰু তলেদি তো আমি ইতিমধ্যে গৈ আছোঁ কিন্তু গৈ পোৱা নাই আৰু ঠাইডোখৰ তো যাই পাম আৰু অলপ পিছকে মানে এইফালে আছে বেছি দূৰ নহয় তো ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ এয়া চাওক এই ঘৰৰ মানুহৰে মানে বগৰী হয় তো বগৰী কেনে মিঠা নে টেঙা মিঠা তো ফ্ৰেণ্ডছ এইডালে হ'ল মেইন বগৰী গছ তো এইবিলাক দেখিছোঁ নহয় ওপৰত মানে বগৰী লাগি আছে তো এইফালে চাওক তলৰ ফালে আছে বহুত বগৰী বিনষ্ট হৈ গৈছে পৰি তো এই চাওক ওপৰৰ পৰা জকৰি দিছে মানে পূৰা সৰি আছে আৰু তলত এই জোৰকৈ লৰাই দিয়া তো ফ্ৰেণ্ডছ এয়া চাওক মানে আমাৰ লগত অহা যোনটো মানে ওপৰ উঠি আছে তো ওপৰ উঠি কিনি লৰাই দিব আৰু লৰাইডাল মানে তলত সৰি যাব তো এইফালে চাওক তলত মানে বদলাবৰ কাৰণে ৰেডি হৈ আছে ভালদৰে বদলাবা দেই কথা A few moments later. আমি পাৰি নিলোঁ বগৰীটো এতিয়া মানে ধুম ইয়াতে মানে ডঙত তাৰপিছত ধুই কিনে পিছত চাফা হ'ব নে চাফা হোৱাৰ পিছত লৈ কিনে পিছত খুন্দিম আৰু আমাৰ বগৰী জ্বলা তাৰপিছত ধনিয়া তাৰপিছত এইটো আছে উৰল তাৰপিছত উৰল চুৰল চব ধোৱা হৈ গ'ল তো এতিয়া আমি খুন্দিম ইয়াতে তাৰপিছত খাম আৰু তো সকলোবোৰ দেখাই আছোঁ চাই থাকক কৈছা যিটো কৈছে চাওক পূৰা ধুনীয়া খানা ৰেডি হৈ গ'ল তো এই চাওক ভাগ কৰি আছে আমি যিহেতু 4জন মানুহ 4টা ভাগ হ'ব তো পূৰা ভাগ কৰি আছে আৰু একদম গোন্ধ লাগিছে ন ধুনীয়া জ্বলা টকৰা কেনে হ'ব আজি খাই কিনি আজি একদম ভাল লাগিব খাই আৰু এখোজ গোটাইকেইজন